আজি আমি বায়ুমণ্ডল গঠন বায়ুৰ চাপ আৰু বায়ু প্ৰবাহৰ মৌচুমী বতাহৰ যিখিনি কথা আছে সেইখিনি আলোচনা কৰিম। প্ৰথম আমি মৌচুমী শব্দটো ক'ৰ পৰা আহিছে জানি লওঁ। ইংৰাজী মনসুন শব্দৰ পৰা আহিছে আৰু আৰবী মৌচম শব্দৰ পৰা আৰু মালায়ালম মনসিন শব্দৰ পৰা মৌচুমী শব্দটো আহিছে। অসমীয়াত মৌচুমী বুলি কোৱা হয়। গ্ৰীষ্মকাল আৰু শীতকালত গতিৰ দিশ ভিন ভিন হয় মৌচুমী বতাহৰ। আমি এতিয়া ভাৰতবৰ্ষত মৌচুমী বতাহৰ দিশৰ কথা পাতিম। প্ৰথম গ্ৰীষ্মকালত আৰব সাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই মৌচুমী বতাহ এফালেদি গতি কৰে, যিটো আমাৰ দক্ষিণ পশ্চিম দিশ আহি ইয়াত পশ্চিম ঘাট পৰ্বতত খুন্দা মাৰি কিছু বৰষুণ হয়। তাৰপিছত পূৰ্ব ঘাট পৰ্বতত সামান্য পৰিমাণে খুন্দা মাৰি বৰষুণ হয়। তাৰপিছত সেই বতাহখিনি পুনৰ বংগোপসাগৰৰ ওপৰেদি আহে। বংগোপসাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই আনি আমাৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হয়। বিশেষকৈ মেঘালয় বৰষুণ হয়, যিটো আমি জানো মৌচিন নামত পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হয়। তাৰপিছত শীতকালত এইটো পূব এইটো উত্তৰ, গতিকে উত্তৰ পূব দিশৰ পৰা এটা অতি শীতল বায়ু প্ৰবাহিত হয়, যিটো হিমালয় পৰ্বতে বাধা দিয়ে বাবে যথেষ্ট পৰিমাণে ৰৈ যায়। তথাপিও যিখিনি ঠাণ্ডা বায়ু আহে তাৰ কাৰণে আমাৰ শীতকালত ইয়াত যথেষ্ট পৰিমাণৰ শীত হয়। কিন্তু যিহেতু ইয়াত কোনো পানী নাই, কোনো সাগৰ মহাসাগৰ নাই, সেইকাৰণে এই জলীয় বাষ্প কঢ়িয়াই আনিব নোৱাৰে, গতিকে বৰষুণ নহয়। সেই শীতল বতাহখিনি বংগোপসাগৰেদি পুনৰ যায় আৰু জলীয় বাষ্প কঢ়িয়াই নিয়ে আৰু শীতকালত এই তামিলনাডুত বৰষুণ সৃষ্টি হয়। গতিকে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ কাৰণে গ্ৰীষ্মকালত ইয়াত বৰষুণ হয় আৰু আমাৰ যিটো উত্তৰ পূব মৌচুমী বতাহৰ বাবে শীতকালত এই তামিলনাডুত বৰষুণৰ সৃষ্টি হয়।